নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই। আজি মই আছোঁ হোষ্টেলতে আৰু আজি জানে সকলোৱে আজি শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি। আনকালেতো গাঁৱত থকা হয়, গাঁৱত ধুনীয়াকৈ নামঘৰলৈ আমি যাওঁ, তাত সেৱা সৎকাৰ কৰোঁ, মাহ প্ৰসাদ লওঁ, ভগৱানক মানে হেৰি কৰোঁ। আৰু আজিতো যিহেতু যাব পৰা নাই, চ' ইয়াতে ভাবিছোঁ আজি হোষ্টেলতে সৰুকৈ নিয়ম এটা কৰিম, যিমান পাৰোঁ আৰু ধৰক ধূপ এডালটো জ্বলাব পাৰোঁ ন, আৰু সকলোৱে মিলি পেলাই মাহ প্ৰসাদ অকণমান আনি পেলাই তাকে আগবঢ়াই অকণমান হৰিনাম ল'ম। যিমান জানো, ভালকৈতো নাজানো, গতিকে অলৰেডি চাফ চিকুণ অলপ কৰা হৈছে যিডোখৰত অনুষ্ঠানটো হ'ব আজি। আৰু আজি মাহ প্ৰসাদ আগবঢ়োৱা বা ধূপ চাকি জ্বলোৱাৰ বাবে প্ৰণয় দাই ৰেডি হৈছে, বেক চাইডে দেখিবলৈ পাইছে। আৰু চব ফ্ৰেছ হৈছে, মানে গা চা ধুই ভৰি চৰি ধুই আহিলে চব। এতিয়া লাহেকৈ আৰম্ভ হ'ব অনুষ্ঠান। এই অকণমানি ঠাইডোখৰতে আমি আৰম্ভ কৰিম মানে অনুষ্ঠানটো আমাৰ অলপ সময়ৰ কাৰণে, আৰু 2 ঘণ্টাৰ অনুষ্ঠান হ'ব। যিহেতু আমাৰ ভাত খোৱাৰ সময় 2 ঘণ্টাৰ পাছতে হ'ব। ভাত খাবলৈ মানে টাইমত নগ'লে আমাক ভাত খাবলৈ দিয়া নহ'ব। গতিকে চাই থাককচোন ভিডিঅ'টো কেনেকুৱা হয়। আপোনালোকক সৰু সৰু ক্লিপ দুটামান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভাল বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৰি হৰি কৰি মায়াক নিজান। আপোনাৰ মহিমা আপুনি বেকত কৰি প্ৰভু জীৱক কৰা পৰিত্ৰাণ, প্ৰভু জীৱক কৰা পৰিত্ৰাণ। কি বোলে আজি শংকৰদেৱৰ জন্মতিথি বুলি আমি আমাৰ ৰুমতে বিশেষ একো দিবতো পৰা নাই, কিছু প্ৰসাদৰ লগতে আমি শৰণাপন্ন হৈছোঁ। সেই শৰণাপন্ন হওঁতে অনেক ভুল ক্ৰুটি হৈ যাব পাৰে। বন্তি থাপিলা শান্তি জ্বলাই দিলা, বন্তি থাপিলা শান্তি ভকতৰ সংগে তোমাৰ চৰণতে বান্ধি, ভকতৰ সংগে তোমাৰ চৰণতে ধৰো, তোমাৰ সেৱা কৰোঁ, তোমাৰ নামে তোমাক সেৱা কৰোঁ। কৃষ্ণ ৰাম নাৰায়ণ ভগৰ গুৰু আমাৰ গুৰু কলি থৰি নাম কৃষ্ণ শাস্ত্ৰটো লিখা ৰচি গান মানি লোৱা হৰি নাম কৃষ্ণ ৰাম নামৰ মালা গাঁঠি কৰা নিজৰ কাম, গোপাল গোবিন্দ বজাই আছে মোহন বেনু, নয়ন ভৰি চাওঁ কানাই বাঁহী বজাই নিজান ৰাতি, ৰাধাই শুনে গান পাতি পাতি।
মজা কৰিছোঁ ন গাঁৱত থকাতে ফিলিংছ মানে একদম গাঁৱত নামঘৰত থকা যেন লাগে ক'বলৈ ভাষা নাই ইমানেই ভাল লাগিছে